ৰেশমি মোৰ ছোৱালীজনী ক'ত ঘৰত দেখাই নাই তোমাৰ ছোৱালী তুমি খবৰ ৰাখিবা মোক কিয় সুধি আছা তুমি যেনেকৈ কৈ আছা যেনিবা তোমাৰ নহয় বেলেগৰহে ছোৱালী ছোৱালীজনী মোৰেই কিন্তু ছোৱালীজনীৰ কাৰণে মই বাহিৰত ওলাই যাব নোৱাৰো মানুহে মোক লাজ দি থাকে আৰু দুজনীওতো মোৰ ছোৱালী আছে সিহঁতক লৈ মোৰ একো সমস্যা নহয় তোমাৰ এই ছোৱালী বুবা ছোৱালীজনীক লৈহে মোৰ সমস্যা তুমি খালি ছোৱালীজনীক লৈ ইমানখিনি কিয় কৰা চবফালেতো ঠিকে আছে অকল কথাই ক'ব নোৱাৰে ইমান বেছি কথা ক'ব নালাগে যোৱা তোমাৰ ছোৱালীজনীক বিচাৰি আনাগৈ নিশা তুমি ক'ত গৈছিলা আচ্ছা নদীৰ কাষত গৈছিলা নেকি নিশা তুমি এনেকৈ ক'তো নাযাবা তোমাক লৈ মোৰ কিমান টেনশ্যন হয় যদিও যোৱা সোনকালে ঘৰত আহি যাবা ঐ তই ক'ত গৈছিলি তোক লৈ মোৰ বহুত জ্বালা ঘৰত যে কাম কৰিব লাগে তই জাননে নাই আজি তোক মই নামাৰো তোক আজি এৰি দিলো আকৌ যদি এনেকুৱা কৰ তেতিয়া গম পাই যাবি মই কোন যি কৰিবা পিছত কৰিবা মোৰ ছোৱালীক ইমান কথা শুনাই থাকিব নালাগে নিশা ব'লা তুমি মোৰ লগত যাবা বুবা ছোৱালীৰ কাৰণে ইমান মৰম নিশা নিশা ক'ত তই তোৰ ঘৰত মন নবহে নেকি যা মোৰ কাৰণে চাহ বনাই লৈ আহ ছোৱালীজনীক লৈ মোৰ জ্বালাহে হৈছে কি বনাইছ এইবিলাক চাহ ইমান কলা যে ৰহ তোক মই লৈছো নিশা তোমাৰ কি হ'ল কান্দি আছা কিয় তাৰমানে তোমাৰ মায়ে তোমাক মাৰিছে ৰবা এতিয়া মজা লৈ আছো কান্দি বাপেৰক দেখাব আহিছে কি হ'ল তুমি নিশাক মাৰিছা যে আৰুতো দুজনী ছোৱালী আছে সিহঁতক নামাৰা নহয় তাই মুখেদি কথা ক'ব নোৱাৰে বুলি তাইৰ ওপৰত ইমান হাৰাশাস্তি কিয় নামাৰিম তোমাৰ এই বুবা ছোৱালীজনীৰ বাবে মই ওলাইও যাব নোৱাৰো মানুহে নানান ধৰণৰ কথা কয় মোৰতো সন্মান আছে তেন্তে তুমি মা হৈছা কিয় তোমাৰ এজনী ছোৱালীক লৈ য'ত যাব মন আছে ততেই যোৱা তুমি মোৰ সন্মুখত মোৰ ছোৱালীজনীক ইমান অপমান এইবাৰে তোমাক এৰি দিছো আৰু যদি নেক্সট তেনেকুৱা কৰা তেতিয়া তোমাক তোমাৰ মাৰ ঘৰত পঠাই দিম ব'লা নিশা ইয়াৰ পৰা যাওঁ তোমাৰ ছোৱালী আৰু কিমান দিন থাকে সেইটোৱে চাম মই ৰহ শুনাচোন কালি মোৰ ছোৱালীক ল'ৰা চাবলৈ আহিব এইটো ভালহে কথা পিছে ল'ৰাই কি কৰে ল'ৰাজনৰ বহুত পঢ়া শুনা আছে আৰু বিজনেছ কৰে সি দেখিবলৈ হেণ্ডচামো হয় কিন্তু মোৰ বহুত ভয় লাগি আছে জানা ভয়নো কিহৰ মোৰ ছোৱালীজনীক দেখিতো পচন্দ কৰিবই কিন্তু কিবা সুধিলে উত্তৰ দিব নোৱাৰিলে পিছত কি হ'ব সেইটো লৈ টেনশ্যনত পৰিছোঁ এতিয়া কি কৰা যায় তুমিয়ে কোৱা আপুনি এইবিলাক লৈ চিন্তা কৰিব নালাগে মই সব চম্ভালি ল'ম আপুনি ল'ৰাৰ ঘৰৰ মানুহক আহিবলৈ কওক হ'ব ঠিক আছে তেন্তে মই বজাৰৰ পৰা আহোঁ ঠিক আছে যিকোনো প্ৰকাৰে ছোৱালীজনীক বিয়া দি ঘৰৰ পৰা ওলাব লাগে চাওঁ কোন মহান মানুহজন বুবা ছোৱালীজনীক বিয়া পাতে চানি তুমি মোৰ ছোৱালীক কিবা সুধিব আছে যদি সোধা নাই সুধিবলৈ একো নাই ছোৱালী মোৰ পচন্দ বিয়াটো জলদি পতাই দিয়ক ঐ চানি ছোৱালীজনী কিবা সোধ বিয়াৰ আগত ছোৱালী কিবা সুধিবই লাগে হ'ব ঠিক আছে সুধি আছো ৰ ঐ ছোৱালী তোমাৰ নামটো কি মোৰ ছোৱালীৰ নাম কোনেনো নাজানে সকলোৱে জানে নিশা বুলি নিশা তুমি কিহত পঢ়া সবেই জানে মোৰ ছোৱালী 10ম শ্ৰেণীত পঢ়ে বুলি
খুৰী আপোনাক সোধা নাই নহয়, আপোনাৰ ছোৱালীকহে সুধিছো। নিশা, তোমাৰ ঘৰ ক'ত? আৰে চানি, তুমিতো বহিয়ে আছা, নাজানা নেকি ঘৰ কামপুৰ বুলি? খুৰী, মই আপোনাক সোধা নাই নহয়, আপোনাৰ ছোৱালীকহে সুধিছো। মই দেখোন বিপদতে পৰিলো। হ'ব ঠিক আছে, আৰু একো নুসুধো। মোৰ ছোৱালী পচন্দ হৈছে, বিয়া পাতি লৈয়ে যাম 2 দিনৰ ভিতৰত। ছোৱালীৰ মোৰ খুবেই পচন্দ। নিশা, আজি বিয়া হোৱা 3 দিন হৈ গ'ল, তুমি মোৰ লগত মাতেই দিয়া নাই। কিবা খং কৰিছা নেকি? তেন্তে কথা নোকোৱা কিয় মোৰ লগত? হ'ব ঠিক আছে, কথা ক'ব নালাগে, নাকান্দিবা। তোমাৰ লাজ লাগিছে গম পাইছো, নাকান্দিবা, নালাগে কথা ক'ব। তুমি থাকা, মই বজাৰৰ পৰা আহো দিয়া। ঐ চানি, তই বোলে বিয়া পাতিলি? হয়, সি বিয়া পাতিলে, কিন্তু এটা কথা। কি কথা? চানিয়ে বিয়া পাতা আজি 3 দিন হৈ গ'ল, কিন্তু তাৰ ঘৈণীয়েকে এতিয়ালৈকে মাতেই দিয়া নাই। চানি, তই কি ছোৱালীজনীক বিয়াৰ আগত একো সোধা নাই নেকি? সুধিছিলো, কিন্তু তাইৰ মাকেহে উত্তৰ দিছিল। পিছত আৰু কি কৰিম, বিয়া পাতিয়ে লৈ আনিলো। তাৰ মানে তই ছোৱালীজনীৰ মুখৰ পৰা একো শুনাই নাই? আৰে শুনিমনো কেনেকে, ক'লোৱে দেখোন ছোৱালীৰ মাকেই উত্তৰ দিছে। তাৰ মানে তই ছোৱালীৰ সৌন্দৰ্য চাই বিয়া পাতিলি? হয়, ছোৱালীজনী বহুত ধুনীয়া, তাৰ বাবেই বিয়া পাতিলো। হ'ব ঠিক আছে, মই তোৰ ঘৰত যাম তোৰ ঘৈণীয়েকক দেখিবলৈ। আজি 5 দিন হৈ গ'ল, তুমি মোৰ লগত কথাই কোৱা নাই। লাজ কমা নাই নেকি? আজি মই তোমাৰ মুখেদি শুনিম তুমি মোক কিমান ভাল পোৱা। এইটোত কি লিখি দিছা? এনেকে লিখি দিলে নহ'ব, মুখেদি ক'ব লাগিব। তুমি আকৌ লিখি দিছা, চাওঁ কি লিখিছা।